এবাৰ এনেকুৱা এটা দৃশ্য চাবলৈ তো এই গাইজ স্বাগতম তো অভিব্লগ আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ মানে কথাটো হৈছে মই আজি মানে আহিলোঁ এবাৰ এনেকুৱা এটা দৃশ্য চাবলৈ মানে এটা নিউজ দিবলৈ আহিছোঁ মানে আপোনালোকক মই মানে এনেই মোবাইলৰ ইনষ্টাগ্ৰামটো স্ক্ৰল ডাউন কৰি থাকোঁতে দেখিলোঁ যে মানে ৰ'বক মই আপোনালোকক ভালকৈ বুজাই দি আছোঁ তো গাইজ আপুনিও মোৰ দৰে গৰমত থাকিব নোৱাৰি কেনে এনেকুৱাকৈ 10 টকাৰ ঠাণ্ডা পানীৰ বটল কিনি খাইছিল নেকি আচ্ছা ঠিক আছে समझ गया তেনেতে আপোনালোকৰ সৈতে এটা মই দুখৰ খবৰ শ্বেয়াৰ কৰিব ওলাইছোঁ মানে 2 তাৰিখৰ পৰা আপুনি মানে 2 অক্টোবৰৰ পৰা আপুনি এই পানীৰ বটলটো আপুনি কিনি খাব নোৱাৰিব মানে এতিয়া অসমৰ ৰাজ্য চৰকাৰে এটা আঁচনি ওলাইছে গুৱাহাটীৰ নলা নৰ্দমাবোৰ চাফ কৰিবলৈ আপোনাৰ এই হাফ লিটাৰী মানে ক'ব গ'লে আৰু 2 তাৰিখলৈকে আপোনাৰ 1 লিটাৰী পানী বটলবোৰ 2 তাৰিখৰ পিছত চলি থাকিব 2 তাৰিখৰ পিছত আপুনি হাফ লিটাৰী আৰু 1 লিটাৰী পানী বটলবোৰ সিমান নচলে আপোনাৰ নেক্সট অহা বছৰৰ 2 অক্টোবৰৰ পৰা আপোনাৰ আৰু হেৰি চলিব ক'ব গ'লে আপোনাৰ 1 লিটাৰৰ পানী বটল নচলা হয় কাৰণ 2 লিটাৰৰ ওপৰত আপোনাৰ পাব্লিছ কৰা হ'ব মানে এনেকৈ কম মানে ধৰ আমি এনেকুৱাকৈ পানী বটলটো আনিলোঁ খালোঁ ডাষ্টবিন নাই য'তে ত'তে পেলাই দিলোঁ সেনেকৈ আপোনাৰ মানে পৰিৱেশখনৰ আপোনাৰ ক্ষতি হয় এতিয়া ক'ব গ'লে ইফালে আপোনাক দেখাওঁ মই তো গাইজ ক'ব গ'লে চাব পাৰে আপোনালোকে ইফালে এনেকুৱাকৈ প্লাষ্টিকৰ বটলবোৰ পেলাই থৈ দিয়া আছে ইফালে প্লাষ্টিকৰ পলিথিন ইফালে প্লাষ্টিকত থহা চাৰিওফালে চালে আপোনালোকে খালি প্লাষ্টিক চাৰো হয় প্লাষ্টিক মানে ক'ব গ'লে এক প্ৰকাৰত এই যি কৰিছে এইটো যি আঁচনি ওলাইছে মানে গভৰ্ণমেণ্টৰ পৰা বহুত ভাল আঁচনি ওলাইছে ক'ব গ'লে অলপমান দুখীয়াবিলাকৰ ক্ষতি হ'ব আৰু ক'ব গ'লে ধৰ আপুনি ক'ৰবাৰ পৰা গৰমে আহিছে আপুনি এতিয়া 1 লিটাৰী পানী বটলটো ল'লে হয় বা হাফ লিটাৰী পানী বটলটো ল'লে হয় এতিয়া আপুনি ডাইৰেক্ট 2 লিটাৰৰ পানী বটলটো ল'ব লাগিব তাতে আপোনাৰ পইচা যাব ধৰ কিছুমানে পাৰিব ধৰ কিছুমান দুখীয়া আছে নহয় ধৰ ক'ৰবাৰ পৰা কিবা কৰি ট্ৰেভেল কৰি আহি আছে চ' তেখেতসকলৰ পানী পিয়াহ লাগিল কেনেকুৱাকৈ হ'ব আপুনি ক'ব গ'লে এতিয়া তেওঁলোকৰো এতিয়া অলপমান ক্ষতি হোৱাৰ দৰে হ'ব কথাটো ক'ব গ'লে মানে পইচাটোৰ অলপমান মানে অভাৱ হৈ যাব লাষ্টত লাগাত চাই ক'বলৈ এতিয়া মই ভাবিলোঁ কি যিহেতু সেইবিলাক বস্তুবোৰ লেতেৰা হৈ আছে চ' অলপমান চাফ কৰি দিওঁ চাফ কৰি কিনে আপোনালোকক অলপ নেচাৰটো দেখাই কিনে মই ভিডিঅ'টো আজি এণ্ড কৰিম চ' অলপমান এইখিনি চাফা কৰিলেও ৰ'বগৈ গাইছ এতিয়া আপোনালোকে দেখিলে মই অলপমান বস্তুখিনি মানে চাফ চিকুণ কৰি দিলোঁ মানে আমাৰে ভাল নালাগে মানে এনেকুৱাকৈ যে পৰিৱেশটো লেতেৰা হৈ থাকে আমাৰো মানে অলপ নিজৰ স্বাস্থ্যৰ লগতে বহুত জীৱ জন্তুৰো মানে ক্ষতি হয় খেতি পথাৰতো অলপমান হেৰি হয় মানে ক'ব গ'লে বহুতখিনি প্ৰব্লেমছ আহে আৰু প্লাষ্টিকৰ পৰা এক চাইডৰ পৰা আজি পানীটো খাব পাওঁ ভাল কথা ঠাণ্ডা পানীটো এক চাইডৰ পৰা আপোনালোকে ক'ব গ'লে লেতেৰা হয় পলিউশ্যনত হয় চ' যি আঁচনি বাছি লৈছে মানে চৰকাৰে সেইটো ভাল আঁচনি বাছি লৈছে এতিয়া আপোনালোক দেখাওঁচা মই এইখিনিতে মানে চাফ কৰি দিলোঁ অলপমান এতিয়া নিজেই কওক এতিয়া কিমান ধুনীয়া লগা হৈছে বস্তুখিনি ক'ব গ'লে অলপমান চাফ চিকুণ হৈ থাকিলে ভাল লাগে চ' গাইছ এতিয়া মানে ভিডিঅ'টো আজি মানে অলপমান আপোনালোকক ভিউটো দেখাওঁ ভিউটো দেখাই কাৰণে মানে মাজতে কৈলোঁ আগতে চ' আৰু পিছত যি ভ্লগ আহিব মানে আপোনালোকক নলবাৰীৰ ছাইডৰ পৰা আহিব আপোনাক পাৰ্ট ৱাইজ আহিব এপিছ'ড 1 এপিছ'ড 2 এপিছ'ড 3 কৰি আপোনালোকক নলবাৰীৰ ফালৰ পৰা মই আপোনালোকক ভিডিঅ' দেখাম চ' বলকচোন এতিয়া মানে আজি আপোনালোকক মই অলপ ভিউটো মই মানে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিওঁ চ' ভিডিঅ'টো যি কিবা বনোৱাত মোৰ ভুল হৈছে ক্ষমা কৰি দিব মই মানে এনে অলপমান জনতাক মানে মোৰ অডিয়েঞ্চবোৰক অলপমান মই নিউজটো পঠাই দিলোঁ চ' আহকচোন মই আপোনালোকক অলপমান ভিউটো দেখাওঁ এৰে তো গাইজ ভিডিঅ'টো যদি চাই আজি ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব বাই বাই জয় অসম টেক কেয়াৰ